সভাপতি সম্পাদকক মই প্ৰথমে অভিনন্দন জনাইছোঁ আৰু এটাই কথা আপোনালোকে মনত ৰাখিব আমি জনগোষ্ঠীৰ কাৰণে কাম কৰিছোঁ হয় কোনোবা চাউদল ছাত্ৰ সন্থাত আছে কোনোবাই মাঝি মণ্ডলত আছে কোনোবাই ৰাজদাত আছে কোনোবাই সাহিত্য পৰিষদত আছে আমাৰ এটাই লক্ষ্য চাউদল জনগোষ্ঠীক আমি জীয়াই ৰাখিব লাগিব চাউদল জনগোষ্ঠীৰ ভাষা সংস্কৃতি কলা কৃষ্টি আমি সকলো জীয়াই ৰাখিব লাগিব আৰু আমি অসমত স্বাধীন ভাৰতত আমি স্বাধীন মানুহ হিচাপে জীয়াই থাকিব লাগিব আৰু আমি যেহেতু আজি মনটো খুবেই বেয়া যোৱাকালি অসম চৰকাৰে যেটো প্ৰতিবেদন দাখিল কৰিলে এই প্ৰতিবেদনটো আপোনালোকে হয়তো বহুতে পোৱা নাই আপোনালোকে চাব তাতে ক্ৰিটিক্যালি 6টা জনগোষ্ঠীৰ প্ৰতিবেদন দাখিল কৰিছে তাতে ক্ৰিটিক্যালি 6 জনগোষ্ঠী আদিবাসীখিনিক এটা ক্ৰিটিক্যালি উপস্থাপন কৰিছে তাতে স্পষ্টকৈ একো নাই হেতু কাৰণে যোৱাকালি শেষৰ দিনলৈকো আমি অসম বিধানসভাৰ মজিয়াত থাকি যিসমূহ মন্ত্ৰীগোট আছে যিসমূহ বিৰোধী দলৰ বিধায়কবোৰ আছে বা ৰুলিং চৰকাৰ বিধায়কবোৰ আছে সকলোকে আমি সাক্ষাৎ কৰি আমি স্পষ্ট কৰি দিছোঁ যে চাউতা জনগোষ্ঠীখিনি ভাৰতবৰ্ষৰ ভূমিপুত্ৰ হয় আৰু চাউতা জনগোষ্ঠীখিনি ভাৰতবৰ্ষৰ অংগৰাজ্য সবতে চিৰলিং পাই আছে কিন্তু এই অসমৰ মানুহখিনি এটা ষ্টেট বেৰিয়াৰ থকাৰ কাৰণে বা ৰাজ্যিক প্ৰতিবন্ধকতা থকাৰ কাৰণে আমি এটা চিৰলিং পোৱা নাই গতিকে চাউতা জনগোষ্ঠীক নতুনকৈ চিৰলিং দিব নালাগে আপোনালোকে ষ্টেট বেৰিয়াৰ